वेलकम छात्र छात्रीসকল আজিৰ এই ভিডিঅ'টোত তোমালোকে ইতিমধ্যে গম পাইছা তোমালোকৰ প্ৰি বোৰ্ড এক্সাম ষ্টাৰ্ট হ'ব কিছুমান স্কুলত হৈ গৈছে আৰু কিছুমান স্কুলত হ'ব এতিয়া তো কামৰূপ মেট্ৰৰ যিখন প্ৰি বোৰ্ড এক্সামৰ ৰুটিন আছে এই ৰুটিনখন আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যেহেতু পৰীক্ষালৈ বেছি দিন নাই তোমালোক সকলোকে অল দ্য বেষ্ট থাকিল এতিয়া আহাচোন আমি ৰুটিনখন চাও কামৰূপ মেট্ৰ তোমালোকৰ প্ৰি বোৰ্ড এক্সাম ষ্টাৰ্ট হ'ব 16 ডিসেম্বৰৰ পৰা অৰ্থাৎ 16 ডিসেম্বৰ শনিবাৰে আৰু সকলোবিলাক এক্সাম মৰ্নিং ৰাতিপুৱা হ'ব 9 বজাৰ পৰা 12 বজাৰ ভিতৰত তোমালোকৰ 16 ফেব্ৰুৱাৰী তাৰিখে ইলেক্টিভ সাবজেক্ট আছে ইলেক্টিভ সাবজেক্টবোৰৰ প্ৰেক্টিকেল এক্সাম 16 ডিসেম্বৰত হ'ব তাৰ পিছত নেক্সট তোমালোকৰ এক্সাম আছে 18 ডিসেম্বৰ এদিনাখন তোমালোকৰ জেনাৰেল সায়েন্স বিজ্ঞানৰ এক্সাম আছে ৰাতিপুৱা नेक्स्ट তোমালোকৰ 19 তাৰিখে কোনো ধৰণৰ এক্সাম নাই ৰাতিপুৱাও নাই আবেলিও নাই তাৰ পিছত নেক্সট হ'ব 20 ডিসেম্বৰ তাৰিখে বুধবাৰে তোমালোকৰ এমআইএল অৰ্থাৎ অসমীয়াৰ পৰীক্ষা আছে ৰাতিপুৱা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত নেক্সট 21 ডিসেম্বৰ তাৰিখে তোমালোকৰ বৃহস্পতিবাৰে ৰাতিপুৱা ইলেক্টিভ সাবজেক্ট তোমালোক ছাত্ৰ ছাত্ৰীসকলৰ ইলেক্টিভ সাবজেক্ট জি আছে 21 ডিসেম্বৰ তাৰিখে তোমালোকৰ ইলেক্টিভ সাবজেক্টৰ এক্সাম আছে নেক্সট তোমালোকৰ 22 ফেব্ৰুৱাৰী তাৰিখে সোশিয়েল সায়েন্স সমাজ বিজ্ঞানৰ এক্সাম আছে ৰাতিপুৱা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত 23 ফেব্ৰুৱাৰী তাৰিখে শনিবাৰে ইংলিছৰ এক্সাম আছে ৰাতিপুৱা তাৰ পিছত लास्ट एग्जाम 26 फेब्रुवारी तारिखे लास्ट एग्जाम আছে জেনাৰেল ম্যাথমেটিক্স গণিতৰ এক্সাম আছে ৰাতিপুৱা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত এখনে আছিল তোমালোকৰ প্ৰি বোৰ্ড এক্সামৰ ৰুটিন